নমস্কাৰ মোৰ ইউটিউব চেনেল MINfo আসামলৈ আপোনালোকৰ ওচৰত আকৌ নতুন এটা ইনফৰমেশ্যন লৈ আহিছোঁ। কিহৰ ইনফৰমেশ্যন আপোনালোকে গমেই পাইছে এতিয়া। কৰোনাৰ পাছত এবাৰ আকৌ জুলাই মাহত দিব লগাকৈ CTET এপ্লাই কৰিব আহিছে। এপ্লাই কৰিবলৈ আপোনালোকৰ আজিৰ পৰাই পাৰিব আৰু লাষ্ট ডেট দিছে মে 26 লৈকে। আৰু এপ্লাই কৰিবলৈ আপোনালোকৰ কোৱালিফিকেশ্যন ক্ৰাইটেৰিয়াটো চাই লওক কি লাগিব। প্ৰাইমেৰী টিচাৰৰ কাৰণে আপোনালোকৰ কি কোৱালিফিকেশ্যন লাগিব চাই লওক। ইয়াত আপোনালোকৰ দিয়া আছে 12 পাছ কৰাৰ লগতে ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন শ্বৰ্টকে DLED যিসকলৰ কমপ্লিট হ'ল বা এতিয়া এপিয়াৰিং হৈ আছে ফাইনেল ৱৰ্কত সেইসকলৰ কাৰণে আপোনালোকৰ 50% মাৰ্কছ লাগিব। নেক্সট তেনেকৈ দিয়া আছে 12 পাছ কৰাৰ লগতে যিসকলে বেচেলৰ অফ এলিমেণ্টাৰী এডুকেশ্যন শ্বৰ্টকে ক'লে DLED পাছ কৰি থৈছে বা ফাইনেল ইয়াৰত এপিয়াৰিং হৈ আছে সেইসকলৰ কাৰণে আপোনালোকৰ 50% মাৰ্কছে লাগিব। তেনেকৈ এলিমেণ্টাৰী টিচাৰ পেপাৰটোৰ কাৰণেও আপোনালোকৰ ইয়াত কোৱালিফিকেশ্যনবোৰ দিয়া আছে। ফাৰ্ষ্ট বেচেলৰ ডিগ্ৰীৰ লগতে যিসকলৰ ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যনত কমপ্লিট বা এপিয়াৰিং হৈ আছে এতিয়া ফাইনেল ৱৰ্কত সেইসকলে এপ্লাই কৰিব পাৰিব। নেক্সট আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ লগতে যিসকলৰ BEd আছে বা এবাৰ ফাইনেল ইয়াৰত এপিয়াৰিং হৈ আছে সেইসকলৰ কাৰণেও 50% মাৰ্কছে লাগিব। আৰু তেনেকৈ আপোনালোকৰ ইয়াত দিয়া আছে কোৱালিফিকেশ্যন কি লাগিব সেইখিনি আপোনালোকে চাই ল'ব। নেক্সট চাওক এপ্লিকেশ্যন ফি কিমান পৰিব। জেনেৰেল আৰু OBCৰ কাৰণে পেপাৰ 1ৰ কাৰণে 1000 আৰু যদি দুটা দিব বিচাৰে তেতিয়াহ'লে 1200 দুটা পেপাৰ আপোনালোকে এপ্লাই কৰিব পাৰিব। ঠিক সেইদৰে আদাৰ্ছ ST SCৰ কাৰণে আপোনালোকৰ অকল পেপাৰ 1 বা পেপাৰ 2 দিওঁ বুলি যদি ভাবে তেতিয়াহ'লে 500 পৰিব, বাট দুটা পেপাৰ যদি দিওঁ বুলি ভাবে তেতিয়াহ'লে 600ত হৈ যাব। নেক্সট আপোনালোকৰ এক্সাম পেটাৰ্ণ কেনেকুৱা সেইটো আপোনালোকে পাছতো চাব পাৰিব। ইয়াত প্ৰাইমেৰীৰ কাৰণে কি দিয়া আছে। আপোনালোকে যদি বিচাৰে চিলেবাছৰ ওপৰত ডিছকাছ কৰিবলৈ তেতিয়াহ'লে আপোনালোকে জনাব, তেতিয়াহ'লে ডিছকাছ কৰিম, নহ'লে আপোনালোকে নিজে চাই ল'ব পাৰিব। এইখিনি